নমস্কাৰ, মই ৰশ্মি ৰেখা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি মাতৃ সন্মিলন আছে, সেইবাবে আজি অলপ সোনকালে আহিছোঁ। আজি যি মাতৃ সন্মিলন হ'ব, তাতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানো আছে। তাতে মাতৃসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ এই অনুষ্ঠানটো পতা হৈছে। মাতৃসকলে নিজৰ নিজৰ যি প্ৰতিভা আছে ইয়াতে উপস্থাপন কৰিব। আপোনালোককো দেখাবলৈ চেষ্টা কৰিম, চাই যাব। এইবিলাক চব ছোৱালীবিলাকে পখিলা হৈ যিহেতু আজি ফাৰ্ষ্ট কাৰ্যসূচী হৈছে বৃক্ষৰোপণ। এয়া আপোনালোকক বৃক্ষৰোপণৰ কাৰ্যসূচী ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাব। দ্বিতীয় কাৰ্যসূচী আছিল পতাকা উত্তোলন, আৰু এই উত্তোলন কৰিব মাতৃ সন্মিলনৰ সভানেত্ৰী আৰু সম্পাদিকা দুয়োগৰাকীয়ে। আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, চাই যাব। এতিয়া শোভাযাত্ৰা আৰম্ভ হ'ব, আপোনালোকক দেখাম, অলপ চাই যাব। ভিডিঅ' এটা কৰোঁ, এইখিনি অকণমান বেছি হেৰি হৈ আছে। গেমছ কিয় ৰৈ গৈছা? দৌৰি লাইনটো কি হ'ল? এটাহে হ'ল যে লাইন পিছত গৈ শোভাযাত্ৰা শেষ হৈছে। এতিয়া বাকী প্ৰগ্ৰামবিলাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, আপোনালোকে চাই যাব। মহিলাসকলৰ মাজত সামাজিকভাৱে সহযোগিতা বৃদ্ধি কৰাই হৈছে মাতৃভাৰতীৰ মূল উদ্দেশ্য। আৰু এই মাতৃভাৰতীসকলে বছৰেকত মাতৃ সন্মিলন পাতে। মাতৃ সন্মিলনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত আগবঢ়ায়।
শিক্ষাৰ বিষয়ত উন্নতি কৰায় মাকসকলে যদি ঘৰত সোমাই থাকে তেতিয়াহ'লে কোনো উন্নতি নহ'ব এদিন হয়তো আহি মাতৃ সন্মিলন পাতি মাতৃসকলে ইজনে সিজনৰ মনৰ ভাৱ লোৱা কথা বতৰা পতা সুপ্ত প্ৰতিভা জগাই তোলা তেওঁলোকৰ মাজত কি কি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ যাতে জগাই তোলে সেয়াই হ'ল চৰাইবাহী নিকেতনৰ উপপ্ৰধান আচাৰ্য মহোদয়া তেওঁ নিজৰ বক্তব্যত ইমান ধুনীয়াকৈ কৈছে যে মাতৃসকলৰ দায়িত্ব কৰ্তব্যৰ বিষয়ে সকীয়াই দিছে ৰন্ধা বঢ়া লাগি আছে আছাম চব্জিকণ হ'ল ন কিছু কথা ব্যাঘাত কৰিবলগীয়া হয় সকলো সন্মানীয় সতীবৃন্দকে কৰজোৰ প্ৰাৰ্থনা জনাইছোঁ সময় প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোক আমন্ত্ৰণ কৰি আনি হ'ব আৰু বক্তা দিব লাগিছিলে আহি পালোঁ স্কুলৰ পৰা আহি পাই গা পা ধুই এতিয়া ফ্ৰেছ হৈ লৈছোঁ অলপ যিহেতু দিনটো বহুত কষ্ট হৈছে আপোনালোকে ভিডিঅ'ত দেখিব কি কি কৰিলোঁ তাৰপিছত এতিয়া অলপ জিৰাই ল'ম আৰু এইখিনি কৰি মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাব আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ শুভৰাত্ৰি